মা মই এতিয়া গৈ থাকো কলেজ গৈ পোৱা দেৰিয়ে হ'ব যোৱা মাইনা কলেজৰ পৰা অকলে ক'তো নাযাবা আৰু শুনা কলেজ গৈ পাই মোক এটা ফোন কৰিবা হ'ব মা ফোন কৰিম দিয়া তো কবাত যাবি নেকি আজি যাবা লাগা আছিল জায়গাতে তো শুনে ফোন করছিল আর মানে তালো তাক যাবা লাগে বল শিহরে ওখানে দোকান আছে শিহরে পিছে থাম যাও অনেক রে এই রক্সু র কি এ তার খেলা পেশাব কর র ये তোর খালি পেশাব করাই লাগি থাকে দিতে পেশাব করনা যাতে এই তো জানাই মই দিনত 3 লিটার 4 লিটার পানি খাও পেশাব করা গন গন কে লাগি থাকে র যা চাপ প্যাকেট কি হল ব্যাক লগত দে হব দে পালি তো অলপ র মছি হলো লয়া এই ওরা সিহত দে সব প্যাকেট শিহরও আজিকালি 12 টাকা আছে টাকা তুই নাম বাস নাকি কতকে দাম বাড়ি দে শিহরটোরও বাকি তো স্টুরে যে কত যাবি এই তাৰ লগত মানে এক জায়গাত যাব অলপ গুচি ৰ মানে সি ভাল পোৱা ছোৱালীজনীক দেখাবা নিব মই সেইকাৰণে যাওঁ ৰ ঠিকে আছে দে চায়া তই যাও নাই মই যা নাই ৰ যাম কালি যাম না রেডি হবো আর কি বলার কোনো ফোন মারি আছে ও ভাই মই যে কৈছিলো ছোৱালীজনীৰ কথা আজি দেখুৱাই দিম চাবা তই পছন্দ কৰা গাৰ্লফ্ৰেণ্ড জনী ধুনীয়া হ'ব চাগে এই গাৰ্লফ্ৰেণ্ড বুলি নকবি ৰখ মোৰ তাইক ভাল লাগিছে তাই বা আৰু কি কয় দেখা যাব সময়ত ও ভাই এইজনীয়ে সেইজনী ছোৱালী যিয়ে মোৰ বহুত প্ৰেমৰ জাগৰণ সৃষ্টি কৰিছে অ ভাই ছোৱালীজনী দেখোন দেখাত ধুনীয়াই চোন অ নাজানো কিবা হয় এতিয়া গৈ থাকো ঘৰত বলা हेलो 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 कत आसा মই এখানতে আছো তই আইবালি নাকি মই আহি পাইছো ৰ তই কোনখিনিত আছা মই এটা বেটাৰী গাড়ী ইয়াতে আছো দে মই যাই আছো ৰ তাকে লাগি আছা তই তোৰো আহিছে আমি অলপ পাৰ্কক লাগি যাই ফুৰি হ'ব সোনকালে আহি পালো যিহেতু पैसा बयाना 1 लाख रुपया दे ইয়াতে বহুতে অলপ বস বাতে বলাপ ঐ অংকুৰ তই আজিকালি ঘৰ প্ৰেমিক তই কথাটো গম পাইছা না নাই মই কেনেকে গম পাম তো তোকচোন আজিকালি মই লাগালে নাপাও পিছে প্ৰপ'জ কৰিলে নে না মনে মনে ভাল পাইছে এতিয়ালৈ প্ৰপ'জ কৰা হোৱা নাই ৰে ভাই কালিলৈ চাও কি হয় নয়ন তই তাৰ লগত কালি যাই ছোৱালীজনীক প্ৰপ'জ কৰাতে অলপ হেল্প কৰি দিবি নহ'লে ই এক পক্ষে প্ৰেমত পাগল হৈ মৰিব আমি এতিয়া যাই থাকো বল
কালি যাবি তাৰ লগত বহুত ৰাতিয়ে হ'ল ন আজি ছাৰে দিয়া নোটখিনি মই বুজি নাপালো তই ফটো কৰি হোৱাটছএপত দিবিচোন দিম দিয়া আৰু আজি ৰীতা টিউচনক নাহিল তাই নাহিলে ভালেই নালাগে ভাই তই অলপ ৰখি দি সিহঁত টিউচনৰ পৰা আহিব সময় হৈছে হ'ব দে ভাই ঠিক আছে কলেজত গৈছিলো তুমি পিছে আজি কিয় নগলা নাই মোৰ আজি গাটো ভাল নালাগিল সেইকাৰণে নগলো মই সেই যে ল'ৰাজন আছে কলেজত যাওঁতে চাই হয় নেকি ইয়াৰ ৰবাচোন কি হ'ল মোৰ এতিয়া ৰবৰ সময় নাই তুমি চাগে গমেই পাইছা মই কিছুদিনৰ পৰা তোমাক ফ'ল' কৰি আহিছো তাতে মই এতিয়া কি কৰিব লাগে মানে ইয়াত তোমাক মোৰ ভাল লাগে আৰু এইখন লোৱা পাগল নেকি তুমি এনেকৈ যে ৰাস্তাত ছোৱালী প্ৰপ'জ কৰিব আহিছা অভদ্ৰ কৰবাৰ পাগল নেকি তুমি এনেকৈ যে ৰাস্তাত ছোৱালী প্ৰপ'জ কৰিব আহিছা অভদ্ৰ কৰবাৰ হিয়া তই ল'ৰাজনক কিয় এনেকৈ অপমান কৰিছা সি তোক ভাল পোৱাৰে প্ৰস্তাৱ দিছে ভাল পোৱাৰ বিনিময়ত তই অপমানহে কৰিলি প্ৰেমৰ প্ৰস্তাৱ কলেজত অথবা টিউচনতহে দিয়ে না কোনোবাই তোক ঘৰত যায় প্ৰেমৰ প্ৰস্তাৱ দিব আচলতে কি জানা হিয়া তই যদি ভাল নোপোৱা বা তোৰ ভাল নালাগে তাক ভালকৈ বুজা ক'ব পাৰিবি আৰু আগলৈ এনেকুৱা ভুল নকৰিবি বাদ দিয়া এইবোৰ সি এটা বেকাৰ ল'ৰা তাক মই ভালদৰে চিনি পাওঁ তাক মই কিয় ভাল পাব যাম সি জানো সদায় এনেকৈ বেকাৰ হৈ থাকিব নেকি আৰু কাৰোবাক ভাল পাবলৈ হ'লে সফল হ'ব লাগিব বুলি ক'ৰবাত লিখা আছে জানো মাজনী আজি কিয় মনটো মাৰি আছা কি হ'ল মানে মা আজি তুমি চাগে গমেই পাইছা মই কিছুদিনৰ পৰা তোমাক ফ'ল' কৰি আহিছো তাতে মই এতিয়া কি কৰিব লাগে মানে তোমাক মোৰ ভাল লাগে এইখন লোৱা হয় নেকি মাজনী তই এতিয়া ডাঙৰ হৈছা আৰু এইটো বয়সত তোক কোনোবা ল'ৰাই ভাল পাওঁ বুলি প্ৰেমৰ প্ৰস্তাৱ দিয়াটো একো অপৰাধ নহয় প্ৰতিজন ল'ৰাই যে অভদ্ৰ হ'ব তেনেকুৱা কথা নহয় মই ভুল কৰিলো নেকি নাই দিয়া এইবোৰ বাদ দিয়া এক্সাম আহি আছে ভালদৰে পঢ়া শুনা কৰা